ৰেকৰ্ড ডেটো চৰকাৰীভাৱে পালন কৰিব লাগিছিল, কিন্তু বৰ্তমান আমাৰ UPPL চৰকাৰে এইটো কোনো ধৰণৰ গুৰুত্ব দিয়া নাই, যাৰ দ্বাৰা তেখেতসকলে যি কাৰ্যালয়ত বহি আছে আজি পৰ্যন্ত BTCৰ নামতে চৰকাৰ চলি আছে। গতিকে BTCৰ একৰ্ড যিটো বড়োলেণ্ড একৰ্ড ডে চৰকাৰীভাৱে পালন কৰিব লাগিছিল, কিন্তু তেখেতসকলে কোনো দিনেই আমাৰ শ্বহীদসকলৰ বিনিময়ত যি আমি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল পাইছোঁ তাৰ প্ৰতি তেখেতসকলে সন্মান জনোৱা নাই। তাৰ বাবে আমাৰ বড়ো ৰাইজে তথা আমি জনসাধাৰণে বিৰাট দুখ পাইছোঁ। তেখেতসকলক ধিক্কাৰ দিছোঁ যে এটামান ডাঙৰ ৰাজনৈতিকভাৱে আমাৰ ভাৰত চৰকাৰৰ লগত সাংবিধানিকভাৱে যিটো চুক্তি হৈছিল এই চুক্তিৰ প্ৰতি তেখেতসকলে সন্মান জনাব লাগিছিল, কিন্তু তেখেতসকলে কোনোদিনে সন্মান জনোৱা নাই। তাৰ বাবে আমি তেখেতসকললৈ আমি ধিক্কাৰ দিছোঁ আৰু ভৱিষ্যতত যাতে আমি সকলো ৰাইজক সংগতি কৰি পেলাই আমি পুনৰবাৰ BTC BPF দলেই চৰকাৰ গঠন কৰিব পৰা যায় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি কাম কৰি আছোঁ আৰু ভৱিষ্যতত আমি চৰকাৰীভাৱে এই দিৱসটো আমি উলহ মালহেৰে পালন কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। বিগত 3টা বছৰ কাৰ্যকালত UPPL কি ধৰণৰ কাৰ্যকলাপ হৈছে বুলি আপুনি ভাবে? চাওক, এতিয়া আপোনালোকে সাংবাদিক, আপোনালোকে চবতকৈ বেছি ভালকৈ জানে যে বৰ্তমান চৰকাৰে আমাৰ এই অঞ্চলৰ জনসাধাৰণৰ কাৰণে কিবিলাক কাম কৰিছে এই গোটেই বিষয়বস্তুবিলাক আপোনালোকে ভালদৰে জানে। আজি পৰ্যন্ত তেখেতসকলে একো কাম কৰিব পৰা নাই, অকল প্ৰতিশ্ৰুতিৰ ওপৰত চলিছে এইখন চৰকাৰ। তেখেতসকলে কৈছিল যে জানুৱাৰী 11 তাৰিখৰ ভিতৰতে 5,000 জন মানুহক চাকৰি দিম বুলি, কিন্তু আজি জানুৱাৰীটো শেষ হৈ গ'ল আৰু ফেব্ৰুৱাৰী আজি 10 তাৰিখ আহি গ'ল। এজনো মানুহক তেখেতসকলক চাকৰি দিয়াটো আমি দেখিবলৈ পোৱা নাই বা পৰিলক্ষিত হোৱা নাই। গতিকে এইটোৱে আমি ধিক্কাৰ দিছোঁ যে তেখেতসকলে যি ধৰণৰ কথা কয় তেনেধৰণৰ কাম কৰিব পৰা নাই। কোনো ধৰণৰ জনসাধাৰণৰ মানে আপোনাৰ সহযোগ পাব লগা কোনো ধৰণৰ কাম কৰিব পৰা নাই।